Hello friends, welcome to my YouTube channel Jake Angel Gyan. আজিৰ ভিডিঅ'ত তোমালোকে শিকিবা হাউচ হোল্ড থিংছ নেম মানে ঘৰুৱা বস্তুৰ নাম ইংলিছ আৰু অসমীয়া দুইটা ভাষাতে শিকিবা। আজিৰ লেসনটো আৰম্ভ কৰাৰ আগতে যিবোৰ ভিউয়াৰ্স মোৰ চেনেলত নিউ আহিছে সেইসকল সাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এণ্ড শ্বেয়াৰ কৰিব। তেন্তে বলা উইথাউট এনি ৱেষ্টিং মোৰ টাইম আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ ফাৰ্ষ্ট ৱৰ্ডটো হৈছে বেড, BED বেড। বেড মানে হৈছে বিছনা বা পালেং। মেট্ৰেছ মানে হৈছে গাদি। কেটেল মানে হৈছে কেটলি। বাকেট মানে হৈছে বাল্টি। চেয়াৰ মানে হৈছে চকী। কম মানে হৈছে ফণি। COMB কম মানে হৈছে ফণি, ইয়াত বি সাইলেন্ট থাকে। কাৰ্পেট মানে হৈছে গালিচা। কেন্ডেল মানে হৈছে মমদান। কি মানে হৈছে চাবি। লক মানে হৈছে তলা। পিলো মানে হৈছে গাৰু। টেবল মানে হৈছে মেজ। ওয়াল মানে হৈছে বেৰ। উইন্ডো মানে হৈছে খিৰিকী। ক্লক মানে হৈছে ঘড়ী। সিঙ্গেল বেড মানে হৈছে এজন হোৱা বিছনা। ডাবল বেড মানে হৈছে দুজন হোৱা বিছনা। বেডশিট মানে হৈছে বিছনা চাদৰ। বেডশিট মানে হৈছে বিছনা চাদৰ। ব্লেংকেট মানে হৈছে কম্বল। ওয়াশিং মেচিন মানে হৈছে কাপোৰ ধোৱা মেচিন। স্পিন ড্ৰায়াৰ মানে হৈছে কাপোৰ শুকোৱা মেচিন। ডাষ্টবিন মানে হৈছে লেতেৰা থোৱা পাত্ৰ। ব্ৰুম মানে হৈছে ঝাৰু বা বাৰণি। BROOM ব্ৰুম মানে হৈছে ঝাৰু বা বাৰণি। কাৰ্টেইনছ CURTAINS কাৰ্টেইনছ মানে হৈছে পৰ্দা। বল মানে হৈছে বাটি। ফৰ্ক মানে হৈছে কাটা চামুচ। FORK ফৰ্ক মানে হৈছে কাটা চামুচ। স্পুন মানে হৈছে চামুচ। মেট মানে হৈছে পাৰ্টি। চিপ মানে হৈছে চালনী। ষ্টিক মানে হৈছে লাঠি। STICK ষ্টিক মানে হৈছে লাঠি। ট্ৰে মানে হৈছে ট্ৰেটোকো আমি অসমীয়াত ট্ৰে বুলি কওঁ। বাস্কেট মানে হৈছে পাচি বা টুকুৰি। চৌচাৰ মানে হৈছে থাল। সিজাৰ মানে হৈছে কেঁচি। জাগ মানে হৈছে জাগ। GRIDDLE গ্ৰিটাৰ মানে হৈছে তাৱা য'ত ৰুটি সেকা হয়। টি ষ্ট্ৰেইনাৰ হৈছে চাহ চালনী। বেগ মানে হৈছে মোনা বা জুলুঙ্গা। কাপ মানে হৈছে কাপ। হামাৰ মানে হৈছে হাতুৰি। এক্স মানে হৈছে কুঠাৰ। টাৱেল মানে হৈছে গামোচা। পিকচাৰ মানে হৈছে কলহ।